1 এপ্ৰিল 2020 পৰা পোষ্ট অফিসে নিজৰ সকলোবোৰ স্কিমছৰ ৰেট অফ ইন্টাৰেষ্ট কমাই দিলে মানে পোষ্ট অফিসত যিমান স্কিম আছে গোটেইবোৰ স্কিমৰ ইন্টাৰেষ্ট ৰেট এতিয়া পৰা কমি গল আজি এই ভিডিঅ'ত মই আপোনালোকক পোষ্ট অফিসৰ যি ইন্টাৰেষ্ট ৰেট আছে লেটেষ্ট ইন্টাৰেষ্ট ৰেট তাৰ বিষয়ে জনাম আৰু আপোনালোকক জনাম আগতে কি ইন্টাৰেষ্ট ৰেট পাইছিল হেবোৰ প্ৰডাক্টত আৰু এতিয়াৰ পৰা কি ইন্টাৰেষ্ট ৰেট পাব হে একে স্কিমবোৰত নমস্কাৰ বন্ধুসকল মোৰ নাম হল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা হেকুৰ বলো আজি ভিডিও स्टार्ट करूं এই চাৰ্টৰ থ্ৰু মই আপোনালোকক দেখাম পোষ্ট অফিসৰ যি ইন্টাৰেষ্ট ৰেট আছে ইয়া এপ্ৰিলৰ পৰা জুন 2020 লকে গভৰ্নমেন্ট অফ ইন্ডিয়া কি ডিসাইড কৰিছে প্ৰথমতে দিয়া আছে স্কিম ৰেট সেকেন্ডত দিয়া আছে ইন্টাৰেষ্ট ৰেট ফ্ৰম জানুৱাৰী 20 টু মাৰ্চ 20 মানে জানুৱাৰী পৰা মাৰ্চলৈকে কিমান পাইছিলে আৰু থাৰ্ডত দিয়া আছে ইন্টাৰেষ্ট ৰেট ফ্ৰম এপ্ৰিল টু জুন মানে লেটেষ্ট ইন্টাৰেষ্ট ৰেট এতিয়া কি হয় কম্পাউন্ডিং ফ্ৰিকুৱেন্সি কম্পাউন্ডিং দিয়া আছে মানে ইন্টাৰেষ্ট ৰেট কেনেকে কম্পাউন্ড হয় ইয়াৰলি কোৱাৰ্টাৰলি যি দিয়া আছে প্ৰডাক্টৰ এগেইনষ্টত মিনিমাম ডিপোজিট কিমান কৰিব লাগে ম্যাক্সিমাম ডিপোজিট কিমান হয় আৰু 10 ইয়াৰ কিমানো হে সকলোবোৰ প্ৰডাক্টৰ প্ৰথমতে পোষ্ট অফিসৰ সেভিং একাউন্টৰ প্ৰথমতে ইন্টাৰেষ্ট ৰেট আছিল আগতে 4% আৰু এতিয়া পৰা 1 এপ্ৰিলৰ পৰা 4% ৰাখা হৈছে ইয়াত একো হাল হলনি কৰা হোৱা নাই পোষ্ট অফিসৰ টাইম ডিপোজিট 1 বছৰ মানে ফিক্সড ডিপোজিট 1 বছৰৰ আগত আছিল ইন্টাৰেষ্ট ৰেট 6.9% এতিয়া কৰি দিলে 5.5% মানে 1.4% ইয়াৰ ডিডাকশন কৰি দিছে ৰেট অফ ইন্টাৰেষ্টত টাইম ডিপোজিট 2 বছৰৰো সেম 6.9 আছিল 5.5% কৰি দিছে টাইম ডিপোজিট 3 বছৰ একে আছিল 6.9 আছিল আৰু 5.5% কৰি দিছে মানে যদি এতিয়া আমি পোষ্ট অফিসত এফডি খুলো 1 পৰা 3 বছৰলৈকে 5.5% ৰেট অফ ইন্টাৰেষ্ট 1.4% ডিডাকশন হৈছে ৰেট অফ ইন্টাৰেষ্টত টাইম ডিপোজিট যদি 5 বছৰ খুলো 5 বছৰ খুলিলে 7.7% আগতে আছিল এতিয়া পাম 6.7% মানে 1% ডিডাকশন ইয়াত কৰি দিয়া হৈছে ৰেকাৰিং ডিপোজিট যদি পোষ্ট অফিসত খুলো 5 বছৰৰ ৰেকাৰিং ডিপোজিট খোলা হয় পোষ্ট অফিসত এটা ৰেকাৰিং ডিপোজিট অপচন আছে আৰু সেই ৰেকাৰিং ডিপোজিটৰ আগতে ইন্টাৰেষ্ট ৰেট আছিল এপ্ৰিলৰ আগত 7.2% আৰু এতিয়া পাম 5.8% মানে 1.4% ডিডাকশন হৈ গৈছে ইন্টাৰেষ্ট ৰেটত কিমান ডাঙৰ ডিডাকশন কৰিছে পোষ্ট অফিসে নিজৰ প্ৰডাক্টত 5 বছৰৰ সিনিয়ৰ সিটিজেন সেভিং স্কিম পোষ্ট অফিসত খুলিব পাৰো আমি সিনিয়ৰ সিটিজেন সেভিং স্কিম 5 ইয়াৰ্ছৰ 8.6% আছিল ৰেট অফ ইন্টাৰেষ্ট এতিয়া পা হ'ব 1 এপ্ৰিলৰ পৰা 7.4% মানে 1.2% ডিডাকশন হৈছে পোষ্ট অফিসৰ সিনিয়ৰ সিটিজেন সেভিং স্কিমত মান্থলি ইনকাম স্কিম পোষ্ট অফিসৰ পপুলাৰ প্ৰডাক্ট এমআইএস হে প্ৰডাক্টৰ ৰেট অফ ইন্টাৰেষ্ট আগতে আছিল ইন্টাৰেষ্ট 7.6% এতিয়া পা হয় 6.6% মানে 1% ডিডাকশন হৈ গৈছে আৰু ফ্ৰিকুৱেন্সি অফ কম্পাউন্ডিংৰ সক মান্থলি এন্ড পেড মানে পোষ্ট অফিসৰ এমআইএস স্কিমৰ যি ইন্টাৰেষ্ট আছে হে মান্থলি পে কৰা যায় 5 বছৰৰ 10 ইয়াৰ থাকে পোষ্ট অফিসৰ এমআইএস স্কিমৰ এনএসসি স্কিম নেশনাল সেভিং সাৰ্টিফিকেট পোষ্ট অফিসৰ আৰু এটা বিৰাট পপুলাৰ প্ৰডাক্ট 7.9% আগতে আছিল এতিয়া পা 6.8% মানে 1.1% ডিডাকশন ইয়াত হৈ গৈছে 5 বছৰৰ হয় 10 ইয়াৰ পিপিএফ একাউন্ট পাব্লিক প্ৰভিডেন্ট ফাণ্ড একাউন্ট যিমানবোৰ স্কিম আছে সবচে পপুলাৰ স্কিম 7.9% আগতে আছিল 7.1% ইয়াৰ পৰা ৰেট অফ ইন্টাৰেষ্ট কৰি দিছে মানে 0.8% ডিডাকশন বিৰাট ডাঙৰ ডিডাকশন পিপিএফ একাউন্ট হোল্ডাৰবোৰৰ কাৰণে 15 বছৰ মেচুৰিটি পিৰিয়ড হয় কেভিপি কিষাণ বিকাশ পত্ৰ 7.6 আছিল আগতে এতিয়া পৰা কৰি দিলে 6.9% মানে ইয়াতো কৰি দিছে 0.7% ডিডাকশন 0.70% ডিডাকশন আৰু এতিয়াৰ পৰা যদি আমি 10 ইয়াৰ চাও কেভিপি পইচা ডবল হয় তেতিয়া হলে 124 মান্থত পইচা ডবল হ'ব আৰু লাষ্টত সুকন্যা সমৃদ্ধি একাউন্ট মানে আমাৰ গাৰ্ল চাইল্ড আমাৰ ছোৱালীবোৰৰ কাৰণে আগতে ৰেট অফ ইন্টাৰেষ্ট আছিল 8.4% আৰু এতিয়া 1 এপ্ৰিলৰ পৰা ৰেট অফ ইন্টাৰেষ্ট হ'ব 7.6% আৰু সুকন্যা সমৃদ্ধি একাউন্টৰ যি মেচুৰিটি পিৰিয়ড হয় 10 ইয়াৰ হয় হেয়া 21 বছৰৰ এয়া হৈছে পোষ্ট অফিসত খুলিবলগীয়া যিমানবোৰ স্কিম আছে তাৰ লেটেষ্ট ৰেট অফ ইন্টাৰেষ্ট এই স্কিমবোৰৰ ৰেট অফ ইন্টাৰেষ্ট ডিসাইড কৰে গভৰ্নমেন্ট অফ ইন্ডিয়া আৰু গভৰ্নমেন্ট অফ ইন্ডিয়া এতিয়া সকলোবোৰ স্কিম যোনখিনি পোষ্ট অফিসত আমি খুলিছিলো এই সকলোবোৰ স্কিমৰ ৰেট অফ ইন্টাৰেষ্টত বিৰাট ডাঙৰ এটা ৰিডাকশন কৰিছে মানে বিৰাট ডাঙৰ এটা কাট কৰি দিছে 7.8% পৰা 7.1% কৰি দিলে পিপিএফ একাউন্টত এফডি একাউন্টতো ৰিডাকশন হৈছে সিনিয়ৰ সিটিজেন সেভিং স্কিম যি হাইয়েষ্ট ইন্টাৰেষ্ট দিয়া স্কিম হয় তাতো ডিডাকশন হৈছে এনএসসি স্কিমতো হৈছে সুকন্যা সমৃদ্ধি একাউন্টতো হৈছে আশা কৰিছো এই ভিডিও চাই আপোনালোকে নতুন কিবা ইনফৰমেশন পালে আৰু যদি পালে তেতিয়াহে মোৰ চেনেলক লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব যাতে মোৰ এনে নতুন ভিডিও নটিফিকেশন আপোনালোকৰ ওচৰত পাই যায় লগ পাম নিজৰ নেক্সট ভিডিও তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ